আমি এতিয়া কলিকতাৰ এখন বটানিক গাৰ্ডেনত আছো। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আমি আমাৰ কলেজৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি এটা ট্ৰিপত যাবলৈ ওলাইছোঁ। ট্ৰিটমেণ্ট প্ৰজেক্টৰ কাৰণে যাবলৈ ওলাইছোঁ। আমি ক'ত ক'ত যাম, কেনেকৈ যাম, কি কৰিম, সকলোবোৰ আপোনালোকক দেখাই যাম। চাই থাকিব এই ভিডিঅ'টো। প্ৰজেক্টৰ কাৰণে ট্ৰিপ এটাত গৈ আছো। আমি এতিয়া গুৱাহাটী পাৰ হৈছো। আহি আমি এতিয়া কলিকতা পালোহি আৰু এতিয়া আমি আছো কলিকতাৰ বিখ্যাত হাওৰা ব্ৰিজৰ ওচৰত। এইখন হৈছে হাওৰা ব্ৰিজ। গাইজ, আমি এতিয়া বটানিক গাৰ্ডেনত আছো কলিকতাৰ। বহুত ডাঙৰ হয় গাৰ্ডেনখন। এয়া আপোনালোকে চাব পাৰে। এয়া গাইজ চাওক, বটানিক গাৰ্ডেনৰ কিছু দৃশ্য আপোনালোকক দেখাইছো। বহুত ডাঙৰ হয় গাৰ্ডেনখন। এয়া আমাৰ লগতে হয় ছাৰ মেমহঁত আৰু আমাৰ লগৰ সহপাঠীসকল আছে। আৰু বহুতখিনি আহিছিলে, চব মানে বেলেগ বেলেগকে ভাগ বতৰা হৈ যোৱা নিচিনা হৈ গ'ল আৰু। অকণমান দেখাই দিছো, সম্পূৰ্ণ গাৰ্ডেনখন দেখুৱাটোতো সম্ভৱ নহয়। এই গাৰ্ডেনখনৰ নাম হৈছে আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যান। এই উদ্যানখন এছিয়া মহাদেশৰ ভিতৰত সকলোতকৈ ডাঙৰ উদ্ভিদ উদ্যান। এজোপা গাইজ তাল গছ হয়। এয়া চাওক গাইজ, যিফালে যায় সেইফালে আপোনাৰ বেলেগ বেলেগ ৰাস্তা। ইমানেই ডাঙৰ গাৰ্ডেনখন। আমি চবফালে যাব পৰা নাই, কিয়নো আমি বহুত কম সময় লৈ আহিছো ইয়ালে। গোটেই দিনটো লৈ আহিলে আপোনাৰ চবফালে চাবলে ভাল হয়। এইখন এখন বিল হয়। কি কম গাইজ, ইমানেই ডাঙৰ এই গাৰ্ডেনখন। শেষত মানে আমাৰ ইয়াত ৰাস্তা হেৰাইছে। আমি একেটা ৰাস্তাতে আহি থকা নিচিনাহে লাগিছে মানে এতিয়া। ইয়াত এজোপা গছৰ পৰাই মানে গোটেই শিপাসমূহ ওলোৱা দেখা গৈছে। মেইন গছ এজোপাই, কিন্তু তাৰ পৰাই সকলো শিপা ওলাই ইমান ডাঙৰ আপোনালোকে দেখিবলৈ পাইছে। ইমান ডাঙৰকৈ তেনেকে বিস্তৃত হৈ গৈছে। গাৰ্ডেনখন চাই কেনেকুৱা লাগিলে গাইজ? বহুত ভাল লাগিলে। মানে এদিনত খতম কৰিব নোৱাৰা গাৰ্ডেন। সঁচাকে এঘন্টা দুঘন্টা যে আপোনালোকে একদম খতম কৰিব আজি আহে, টাইম লৈ আহিব, ফেমিলিৰ লগত ভালকৈ স্পেণ্ড কৰিব। মানে বহুত ধুনীয়া, মানে আপুনি নেদেখা বিভিন্ন ধৰণৰ গছ গছনি দেখিব, বহুত পুৰণা পুৰণা বিল্ডিং দেখিব। মানে বহুত ধুনীয়া, বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি দেখিব। হুগলী নদী দেখিলো আমি। হুগলী নদী দেখিলো আৰু তাৰ উপৰিও বন্দৰ চন্দৰ এনেকুৱা ধৰণৰ এইবোৰ দেখিব। আৰু এবাৰ আহিব মুঠতে, আহিব গাইজ। বাহিৰৰ পৰা লাগিব যে ইয়াত কি আছে, কিন্তু ভিতৰত যেতিয়া সোমাব তেতিয়াহে গম পাব ইয়াৰ আচল মহত্বটো কি। সঁচাকে। আৰু মানে গাইজ ইমানেই ডাঙৰ হয়, আপোনালোকে মানে এদিনত চাই কমপ্লিট কৰিবলৈও মানে দিগদাৰ। বহুত ডাঙৰ হয় গাৰ্ডেনখন। এয়া আমাৰ লগত ছাৰ আছে। ছাৰ কওক, কেনেকুৱা লাগিলে বটানিক গাৰ্ডেন? গাইজ, আমি এতিয়া বটানিক গাৰ্ডেনখনৰ ছেকেণ্ড গেটখন পাবগে হৈছে। এতিয়াও কিছু দূৰ আছে। দেখিছে আমাৰ এইখিনি ঠাই। আমাৰ এই 55 আছিলে গ্ৰুপটোত। এতিয়া ইয়াৰ আধাখিনি ইয়াত আছে, আধাখিনি ক'ত আছে আমি বিচাৰিয়ে পোৱা নাই। চব মানে হেৰাই গৈছে আৰু আমি ৰাস্তাও হেৰুৱাইছো, মানুহো হেৰাইছে। লাষ্টত আমি গেটৰ ওচৰতহে চাগে চব লগ হ'মগে আৰু। হেল্ল' গাইজ, আমি আকৌ কলিকতাৰ পৰা যেতিয়া বেংগলোৰ অভিমুখে যাত্ৰা কৰিম, তেতিয়া আকৌ আপোনালোকক লগ পাম।